বন্ধুসকল মই আপোনালোকক দেখুৱাবলৈ লৈ গৈ আছোঁ এটা শিৱ মন্দিৰ পাহাৰৰ ওপৰত আছে আৰু ধুনীয়াকৈ তিনিটা ৰাস্তা বনাই থৈছে মন্দিৰলৈ যাবৰ কাৰণে বলক আমি চাওঁ। বন্ধুসকল নমস্কাৰ, মই ৰত্ন কছাৰী মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু মই আহিছোঁ আজি আপোনালোকক দেখুৱাম বুলি সৰস্বতী পূজা। এইফালে আছে আপোনাৰ এইটো হৈছে কেম্প বেটলিয়ান কেম্প আৰু এইফালে আছে আপোনাৰ নগা পাহাৰ সৰস্বতী পূজা নহয় বিশ্বকৰ্মা নহয় এই শিৱৰাত্ৰি দেখুৱাম বুলি আহিছোঁ। আমাৰ পাহাৰৰ ওপৰত এটা মন্দিৰ আছে, ইয়াত বহুত মানুহ আহিছে বহুত দূৰৰ পৰা আৰু মই তালৈ আহিছোঁ আজি দেখুৱাম বুলি আপোনালোকক। ইয়াতে মই এটা বস্তু দেখুৱাই লওঁ সৰুকৈ আপোনালোকক। মেলা এখন বহিছে, মেলা চব ধৰণৰ বস্তু ওলাইছে মানে যিখিনি যাৱতীয় দৰকাৰী হয়, কিন্তু ইয়াত এজন বেপাৰীয়ে একদম অলাগতিয়াল এটা বস্তু আনি ৰাখিছে, দেখি পাইছে চাগে। এইবোৰ মই ওচৰলৈ নাযাওঁ বাৰু, আপোনালোকে দেখিলে হাঁহিব, মোকো গালিহে দিব আপোনালোকে, গতিকে কথা পাতি নাথাকক, আমি বলক ওপৰলৈ যাওঁ আৰু মন্দিৰটো দেখুৱাওঁ আপোনালোকক। ৰ'ব এক মিনিট, আমি পাহাৰৰ ওপৰলৈ যোৱাৰ আগত মন্দিৰটো চোৱাৰ আগত এটা কথা কৈ লওঁ। মই দুদিনমান আগতে কৈছিলোঁ যে এই পাহাৰখনৰ ওচৰতে এই পাহাৰখন তাতে এটা জলপ্ৰপাত আছে, এটা নহয় দুটা, আৰু এটা টেংকি আছে, মুখখন কৰি মেলি থাকে। আচলতে ধুনীয়া হয়, প্ৰাকৃতিক দৃশ্য ভাল চাবৰ কাৰণে। মোক দুজনমান মানুহে সুধি আছিলে যে ক'ত আছে বুলি, গতিকে তেওঁলোকে ভিডিঅ'টো চালে গম পাব। আৰু সকলোৱে যদি কোনোবাই যদি আহিবলৈ খোজে ইয়ালৈ তেতিয়াহ'লে আহিব। এক মিনিট দেই, ৰ'ব আৰু ৰ'ব এক মিনিট, মই ওপৰলৈ উঠি যোৱাৰ আগতে আপোনালোক দেখুৱাই লওঁ। মিঠৈ কেইটামান আছে, অকল মিঠৈ বুলিয়ে কৈছে, কিবা মিছ কৰি থোৱা আছে যদি নাজানো, মই এতিয়া খাই নাচাওঁ বাৰু। এটকাত এটকাত 10 টকাত কেইটা মিঠৈ? চাৰিটা। বন্ধুসকল এতিয়া মই ওপৰলৈ লৈ যাম আপোনালোকক দেখুৱাবৰ কাৰণে সেই মন্দিৰটো য'ত আজি ৰাতি পূজা পাতিছে, বলক। বোপাইহঁত আমি পাইছোঁহি আৰু নহয় বন্ধুসকল, আমি পাইছোঁহি আৰু এইয়া পালোহি, অলপ বাকী আছে, পালোহি পাই গ'লোহি। বন্ধুসকল এয়া হৈছে সেয়া মন্দিৰ। মই আগত কৰি আহিলোঁ যে এবাৰ বান্দৰচলীয়াত আছে, বান্দৰচলীয়াৰ পৰা অলপ আহিব লাগিব পাহাৰৰ কাষলৈ, আৰু পাহাৰৰ কাষলৈ আহিলে অকণমান উঠিলে আপোনালোকে পাব মন্দিৰটো, শিৱ মন্দিৰ, য'ত আজি বহুত দূৰৰ পৰা আহি তেওঁলোকে আজি ৰাতিৰ কাৰণে শিৱ পূজা কৰিছেহি। বহুত ভকত আহিছে, আপোনালোকক দেখুৱালোঁ। আৰু সৰুকৈ আৰু এটা ওপৰত আছে, মই তাতো দেখুৱাম, যাম এতিয়া। দেখিলে নাই কিমান ধুনীয়া পৰিৱেশ আৰু কিমান মানুহ আহিছে। আচলতে অন্য দিনাখন ইয়াত মানুহ নহয়, অকল পূজাৰীজন আৰু কেতিয়াবা দুই এজন মানুহ আহে, কিন্তু আজিৰ দিনটোত বহুত মানুহ আহিছে, বহুত আৰু মানুহ। মই ওপৰৰ পৰা তললৈও দেখুৱাম, ৰ'ব। আৰু ইয়াৰ ওপৰৰ পৰা তললৈ চাই লওক বন্ধুসকল। যদিহে কোনোবাই আপোনালোকে মনে ভাবি আছে ইয়াত পিকনিক খাবৰ কাৰণে আহিম বুলি, তেতিয়াহ'লে আহিব পাৰে আৰু যোগাযোগ কৰিব। মই ডেছক্ৰিপশ্যনত ঠাইডোখৰ ডিটেইলছ আৰু মোৰ নিজৰ নাম্বাৰ আৰু এড্ৰেছ দি ৰাখিম। দেখিলে কি সুন্দৰ। এতিয়া বলক আৰু অন্যটো মন্দিৰ আমি চাওঁ, আৰু মই নিজেও চাম, আপোনালোকক দেখুৱাম।
অ'কে, এইটো আচলতে দুৰ্গা মন্দিৰ, মই শিৱ মন্দিৰ বুলি ভাবিছিলোঁ, কিন্তু আগতে মই এদিনো অহা নাই আৰু প্ৰথম আহিছোঁ আৰু আপোনালোকক দেখুৱাইছোঁ মই আজি। ভাবিছিলোঁ দেই বন্ধুসকল, আৰু বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। মোৰ ভিডিঅ'টো মানে আজিলৈ ইমানতে মই সামৰণি মাৰিলোঁ। আৰু যদি ভাল লাগিছে এটা কমেণ্ট কৰিব, কিন্তু আৰু বেছিকৈ যদি ভাল লাগে আপোনালোকৰ তেতিয়াহ'লে এটা শ্বেয়াৰ কৰিব। বাই বাই।